ভালোবাসা দিবস আকৌ কিছুমানে কৈ আছে বিশ্ব বেহা দিবস হে দোস্ত ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল NK Nassir আজি কোনো ধৰণৰ ব্লগ ভিডিও নাই কোনো ধৰণৰ ডেন্সৰ ভিডিও নাই আজি মোৰ থাম্বনেলটো চাই নিশ্চয় গম পাইছে মই আজি কিহৰ ওপৰত ভিডিওটো বনাইছো মই আজি কেইটামান কথা ক'বৰ কাৰণে ভিডিওটো বনাইছো আজি হল কিমান আজি হল 13 তাৰিখ কালি আছে কিমান 14 ফেব্ৰুৱাৰী যাক কোৱা হয় ভালোবাসা দিবস সেই উপলক্ষে মই আজি দুইহার কথা কম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ভিডিওটো হেলৈ চাই থাকিব বহুত ভাল লাগিব অলপ ইম্পৰ্টেন্ট কথা হয় সো আপোনালোকে ভিডিওটো স্কিপ নকৰিব কিন্তু সো হেলৈ চাই থাকিব তেনে বলক আজি ভিডিওটো আৰম্ভ কৰি দিম হে দোস্ত আজি সবৰে মুখত এটাই কথা শুনা গৈ আছে কি কালি হল 14 ফেব্ৰুৱাৰী অৰ্থাৎ ভালোবাসা দিবস যাক ইংৰাজীত কোৱা হয় ভ্যালেন্টাইন ডে সেই দিবটো কৰ পৰা আহিল কেনেকৈ আহিল মানে কোনে প্ৰথমতে মানে প্ৰতিষ্ঠাপন কৰিছিল সেই কথা আমাক আগতে জানিব লাগিব কিন্তু নজনাকৈ যদি আমি ভালোবাসা দিবস পালন কৰোঁ বা কেনেকৈ বা পাতিব লাগে বা কেনেকৈ কৰিব লাগে সেইটো আমাৰ জনা দৰকাৰ আছে নাই যদি জনা দৰকাৰ আছে তেতিয়াহ'লে মোৰ ভিডিওটো হেলৈ চাব তেতিয়াহ'লে ভালকৈ বুজি পাব সাধাৰণতে ভ্যালেন্টাইন ডে অৰ্থাৎ ভালোবাসা দিবস হ'ল এজন বা ততোধিক খ্ৰীষ্টীয় শ্বহীদ চেইন ভ্যালেন্টাইনৰ নামত উৎসৰ্গিত দিন বছৰৰ দ্বিতীয় মাহ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে এই দিৱস পালন কৰা হয় আৰু এই দিৱস সমগ্ৰ বিশ্বতে এটা পবিত্ৰ দিৱস হিচাপে পালন কৰা হয় কিন্তু তাতে আকৌ অপবিত্ৰ বনাই দিয়ে অপবিত্ৰ কেনেকৈ বনাই দিয়ে মই অলপ পিছত কৈ আছোঁ তাৰ আগতে এই দিৱস কেতিয়া আৰম্ভ হ'ল কোনে আৰম্ভ কৰিলে মই কৈ আছোঁ তাৰপিছত অপবিত্ৰ কেনেকৈ কৰে মই কৈ দি আছোঁ আপোনাৰ ভিডিওটো চাই থাকক এই ভ্যালেন্টাইনৰ দিনত নিজৰ প্ৰেমিক বা প্ৰেমিকাক ফুল বা মিঠাইৰে ভ্যালেন্টাইন ডে সম্বৰ্ধনা জনাব লাগে এই দিৱসটো প্ৰথমবাৰৰ বাবে পপ গিলাচিয়াছে 496 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত কৰিছিল আৰু তেতিয়াৰ পৰাই এই ভালোবাসা দিৱস অৰ্থাৎ যাক ইংৰাজীত কোৱা হয় ভ্যালেন্টাইন ডে দিৱস পালন কৰা হৈ আছে কিন্তু মাজতে কিন্তু নাইকিয়া হৈ গৈছিলে যে ভালোবাসা দিৱস মানে কি পালন কৰা হোৱা নাছিলে মই মানে ধৰক 2 বছৰ বা 3 বছৰ আগতে মই কিন্তু চোৱা নাছিলোঁ পিছতহে মই গম পালোঁ যে 14 ফেব্ৰুৱাৰী মান অৰ্থাৎ ভ্যালেন্টাইন ডে পিছতহে গম পালোঁ মই আগতে কিন্তু মই সঁচাকৈ জনা নাছিলোঁ কিন্তু সেই দোস্ত ইতিমধ্যে গম পালে যে 14 ফেব্ৰুৱাৰী অৰ্থাৎ ভালোবাসা দিৱস যাক কোৱা হয় ইংৰাজীত ভ্যালেন্টাইন ডে সেই দিৱসটো কোনে আনিছিলে কেতিয়া আৰম্ভ কৰিছিলে ইতিমধ্যে গম পাইছে চ' মই যে অলপ আগতে ক'লোঁ অপবিত্ৰ কেনেকৈ বনায় মই কৈ আছোঁ অলপ বহি লওঁ বহি ক'লে অলপ ভাল লাগিব অলপ বহি লওঁ ৰ'ব মজাকৈ অলপ বহি ল'লোঁ এতিয়া মানে কথা মানে আৰম্ভ কৰি আছোঁ অপবিত্ৰ কেনেকৈ বনায় এতিয়া মই কৈ আছোঁ শুনক বিশ্ব ভালোবাসা দিৱস আকৌ কিছুমানে কৈ আছে বিশ্ব বেহা দিৱস সিহঁত আকৌ বেয়া কোৱা নাই সিহঁতো আকৌ ঠিকেই কৈছে কিহৰ কাৰণে বিশ্ব বেহা দিৱস কৈছে সেইটো মানে চবেই জানে আজিকালি মানে প্ৰায় জানেই যে 14 ফেব্ৰুৱাৰীৰ দিনা কি হয় যে ছোৱালী এজনৰ পৰা মানে ল'ৰাবিলাকে খাব বিচাৰে কিন্তু আমাৰ পপ গিলাচিয়াছে কি কৈছিলে যে এটা ফুল বা মিঠাইৰে ছোৱালীক নিজৰ প্ৰেমিক যে আছে প্ৰেমিক বা প্ৰেমিকাক ফুল বা মিঠাইৰে সম্বৰ্ধনা জনাব দিছে কিন্তু সেইদিনা কিছুমান ল'ৰাই কি কৰে এই ছোৱালীক মাতি লৈ পিনে মানে অভদ্ৰামী কামকেইটা কৰে আৰু যাক সেইকাৰণে মানুহে মানে প্ৰায় বেছিভাগ মানুহে কয় বেশ্যা বেহা দিৱস বা উলংগ দিব বুলি কোৱা হৈছে আৰু মোৰ মতে কোনো ছোৱালীক 14 ফেব্ৰুৱাৰীৰ দিনা বাহিৰত ওলাব দিব নালাগে মই জনামতে আৰু মানে বেলেগৰ মতে আৰু কি সেইটো নাজানো মোৰ মতে কৈছোঁ যে 14 ফেব্ৰুৱাৰীৰ দিনা কোনো ছোৱালীক যাতে দেউতাকে বাহিৰলৈ যাব নিদিয়ে যাতে ঘৰতে থাকিব দিয়ে এই দিৱসটো এটা পবিত্ৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হৈ আছিলে কিন্তু আজিকালি কি হয় অপবিত্ৰ বনাই দিয়ে মানে ধৰক কিছুমান ছোৱালীক মাতি লৈ কিছুমান ল'ৰাই মানে অভদ্ৰামী কামবিলাক কৰি দিয়ে ছোৱালীবিলাকতো নাজানে ফোন কৰি মাতে হেল্ল' আহা আহি যায় কিছুমান ছোৱালী আহি যায় তাৰপিছত কি হয় তাৰপিছত কামবিলাক হৈ গ'ল কামবিলাক হৈ যোৱাৰ পিছত কি হৈ যায় ডাইৰেক্ট পেটৰ বিষ হ'ব নাই পেটৰ বিষ কৰিব দুদিন পিছত মাকৰ সন্তান হৈ যাব আৰু তেনেকুৱাতো অপবিত্ৰ হৈ জানে নাই এই দিনটোত ধৰক 14 ফেব্ৰুৱাৰী এটা পবিত্ৰ দিন হিচাপে পালন কৰিব লাগিব অৱশেষত মই এঠাই কথা ক'ব বিচাৰোঁ যে এই দিৱস যদি আপোনালোকে পালন কৰিবই বিচাৰে তেতিয়াহ'লে কি কৰিব পবিত্ৰ দিন হিচাপে পালন কৰিব কিন্তু অপবিত্ৰ নকৰিব পবিত্ৰ হিচাপে কেনেকৈ পালন কৰিব নিজৰ প্ৰেমিক বা প্ৰেমিকাক এটা ফুল বা মিঠাইৰে সম্বৰ্ধনা দি মানে পালন কৰিব আৰু বেছি কথা নকওঁ যিখিনি কৈছোঁ চ' বহুত কৈছোঁ চ' আজিৰ মোৰ এই কথাকেইটা শুনি যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ এই ভিডিঅ'টো আজি নতুন চাই আছে সেইসকল ফ্ৰেণ্ডে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই